Stronger family, welcome back to my YouTube channel. In your home, I hope you are also happy and strong. আজি আমি তাৰমানে আমাৰ কাষতে আৰু এল পি স্কুল এখনৰ শতবাৰ্ষিকী উপলক্ষে ডিম্পু বুঢ়া দাক মাতিছে আৰু ৰাতি 12টা মানত অলংকিতা আৰু ৰূপমিতা বাক মাতিছে। আপোনালোকক সকলোখিনি দেখুৱাম তাতে যাই মাত্ৰ এই আৰু চিম্পল ব্লগ আপোনালোকক অলপ তাৰমানে দেৰিকৈ হ'লেও আৰু দিলোঁ পূজা ভিডিঅ' দিলোঁ। কেনে পাইছে আপোনালোকে কমেণ্টত জনাই দিব। এইখিনি আৰু তাতে যাই লগ পাম বঢ়িয়াকৈ। এতিয়া অলপ টাইম ৰখক আৰু গাইছ ভিডিঅ'টো মানে আজি ধামাকা হ'ব। আপোনালোকক একদম ধামাকা ভিডিঅ' দিব চেষ্টা কৰিম আজি। আৰু তাতে যাই গাইছ কপিৰাইট লাগিব পাৰে, সেইকাৰণে যিখিনি পাৰোঁ তাৰমানে দেখুৱাব সেইখিনি দেখুৱাম। ডিম্পু বৰুৱাদাক যে লগ কৰিব পাৰোঁ লগ কৰি দেখুৱাম আৰু তাতে অলপ কপিৰাইট লাগিব পাৰে। দৃশ্যবিলাক দেখুৱাম আপোনালোকক। কথা ক'ব নোৱাৰিব পাৰে, তাৰমানে মানুহ বহুত থাকিব, ছাৰবিলাকো থাকিব না, সেইকাৰণে আৰু দিয়ক গাইছ। তাৰমানে অশান্তি গাইছ ডিম্পু দা আহিব পাৰে, সেইকাৰণে আমি ভিডিঅ' বনাব আহিছোঁ। এই ডিম্পু দা আহি পেলাক এইটো ডিম্পু দা ৰখে আহি পালো তাৰমানে এতিয়া আমি লাষ্ট কৰিব যাম আপোনালোকক দেখাম। আপোনালোকে লাষ্ট চাই থাকিব। বহুত বেছি ভাল লাগিছে। এনেকুৱা এখন স্কুলত আহি যিখন স্কুল 100 বছৰ হ'ল আছিল আৰু এতিয়া হিংসাৰে ক'লে যে সেই সময়ত অসমৰ ৰাজধানী শ্বিলং আছিল আৰু মই এটা সৰু টাইপৰ ভিডিঅ' এটা ইয়াত বনাই আছে। আচলতে মই আহি পোৱা নাছিলোঁ এনেকুৱা স্কুল য'ত 100 বছৰ হৈছে। এনে নৰ্মেল ডিম্পু দাই ভিডিঅ' বনাই আছে তাৰমানে হ'বলৈ বিভিন্ন বিতৰ্ক হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? তাৰমানে এই চাওক মানুহ এইফালে চাওক তিৰি লাইনত লাইন কাট পাইছোঁ। গৌৰৱৰ কথা এনেকুৱা এখন স্কুলত মই নাজানো। আপুনি এগৰাকী কি আহ্বান জনাব? সকলোৱে পঢ়ক, চৰকাৰী স্কুলত পঢ়ক, নিজৰ স্কুল আগৰ জেগা পাই গ'লোঁ বেছি তাৰমানে চাওক পুৰা মাকে বনাই ভালকৈ কথা পাতবা অলপ টাইম ৰ'ব। এতিয়া গাইছ মানে তাৰমানে আমি চেয়াৰত বহি লৈছোঁ অলপ না ভাগৰ লাগি গ'ল তাৰমানে আমি ভালকৈ তাৰ লগত যদি পাৰোঁ বনাই দিম আৰু এতিয়া বহি আছোঁ বঢ়িয়া চাওক খালি দৃশ্য পাৰোঁ আৰু তাৰমানে গাইছ ডিম্পু দাক লগ ধৰিব আহিছিলোঁ, লগ নাপালেই তাৰমানে লগ এইফালেদি দুটা ৰাস্তা আছে তাৰমানে এইফালেদি গ'ল আহাতে তাৰমানে এইটো ফালেদি আহিছিল
মানে গেল আৰু পিছত লগ ধৰিম আৰু গাইছ দিয়ক বেলেগ দেখাই আছোঁ আপোনালোকক ইয়াৰ তাৰমানে গাইছ ভিডিঅ'টো দুটা পাৰ্ট হ'ব ৰাতি আৰু ৰূপাংকিতা বা আৰু অলংকিতা বা আহিব তেওঁলোকৰ যদি তেওঁলোকৰ লগত যদি ভিডিঅ' বনাব পাৰোঁ ভিডিঅ' বনাই দিম আৰু এতিয়া আৰু নোৱাৰিলেও আৰু ভিডিঅ' বনাব এইটো এটা পাৰ্ট হ'ব আৰু ৰাতি এটা পাৰ্ট দি দিম আপোনালোকক টেনশ্যন নকৰিব গাইছ চাই দিয়ক হেল্ল' গাইছ এতিয়া মানে ভিডিঅ'টো এণ্ড কৰি দিম আৰু এই নেক্সট পাৰ্ট আহি আছে ৰাতি লগ পাম আপোনালোকক এতিয়া দিনৰ দৃশ্যটো আপোনালোকক দেখুৱাই দিলোঁ এতিয়া বঢ়িয়াকৈ পাছত লং মাহ আহি আছে চাওক এইফালে নতুন মেম্বাৰ সোমাই আছে আমাৰ লগত না কুনাল দা এতিয়া এণ্ড কৰি দিম আৰু নহয় দিনৰ ভাগত আপোনালোকক দেখাবলৈ বেলেগকৈ এটা ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব ষ্টে লং ষ্টে ছেফ গাইজ বাই বাই ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপায়